So, এক নম্বৰ প্ৰশ্ন আছে This receive the maximum solar energy in December. ইয়াত কৈছে যে দেশ ডিচেম্বৰ মাহত সৰ্বাধিক সৌৰশক্তি লাভ কৰে অৰ্থাৎ কোনে ডিচেম্বৰ মাহত সৰ্বাধিক সৌৰশক্তি লাভ কৰে ইয়াত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি চেন্নাই অৰ্থাৎ চেন্নাই ডিচেম্বৰ মাহত সৰ্বাধিক সৌৰশক্তি লাভ কৰে নেক্সট কোৱেশ্চন আছে 2 নম্বৰত The maximum daily range of temperature is likely be observed at. It কৈছে যে সৰ্বাধিক দৈনিক তাপমাত্ৰা সীমা দেশত অনুভৱ কৰা হয় সো এটা চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ সি দিল্লী অৰ্থাৎ সৰ্বাধিক দৈনিক মাত্ৰা সীমা দিল্লীত অনুভৱ কৰা হয় নেক্সট কোৱেশ্চন আছে 3 নম্বৰত This soil owes its color to oxides of iron. It কৈছে যে কি মাটিয়ে ইয়াৰ বৰণ লো অক্সাইডৰ পৰা লয় সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ সি লেটেৰাইট অৰ্থাৎ লেটেৰাইট মাটিয়ে ইয়াৰ বৰণ লুৰ অক্সাইডৰ পৰা লয় নেক্সট আছে 4 নম্বৰত This soil requires the least tilling. It কৈছে যে কি মাটি সবাতোকৈ কম মাত্ৰাত চহুৱাৰ প্ৰয়োজন হয় সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ব্লেক অৰ্থাৎ কলা মাটি নেক্সট আছে 5 নম্বৰত This soil predominates in the Sundarbans area. It কৈছে যে কি মাটিৰ সুন্দৰবন অঞ্চলত প্ৰাধান্য বেছি সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পলসুৱা অৰ্থাৎ এলুভিয়েল মাটি সুন্দৰবন অঞ্চলত প্ৰাধান্য বেছি নেক্সট কোৱেশ্চন আছে 6 নম্বৰত What does mountain soil contain? ইয়াত কৈছে যে পৰ্বতৰ মাটি কিহৰ দ্বাৰা গঠিত সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ সি খহতা দ্ৰব্য অৰ্থাৎ কোৰ্স মেটেৰিয়েল নেক্সট আছে 7 নম্বৰত This is affected by the disease called blast. ইয়াত কৈছে যে দেশ ব্লাষ্ট নামৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হয় সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ এ ৰাইচ অৰ্থাৎ ধান নেক্সট কোৱেশ্চন আছে 8 নম্বৰত This is an area of tropical evergreen forest. ইয়াত কৈছে যে দেশ এক ক্ৰান্তীয় সেউজীয়া বনাঞ্চল সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ এ দ্য ৱেষ্টাৰ্ণ ঘাটছ অৰ্থাৎ পশ্চিম ঘাট এক ক্ৰান্তীয় চিৰসেউজীয়া বনাঞ্চল নেক্সট কোৱেশ্চন আছে 9 নম্বৰত টিক গ্ৰ'জ মষ্ট এবাণ্ডেণ্টলি ইন ইয়াত কৈছে যে চেগুন গছ ক'ত প্ৰচুৰভাৱে গজে সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ চি চেণ্ট্ৰেল ইণ্ডিয়া অৰ্থাৎ চেগুন গছ মধ্য ভাৰতত প্ৰচুৰভাৱে গজে নেক্সট কোৱেশ্চন আছে 10 নম্বৰত নাম্বাৰ দ্য ষ্টেট ডেট হেজ মোৰ দেন 90% অফ ইটছ এৰিয়া আণ্ডাৰ ফৰেষ্ট ইয়াত কৈছে যে কোনখন ৰাজ্যৰ বনাঞ্চল 90% বেছি সো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ বি অৰুণাচল প্ৰদেশ অৰ্থাৎ অৰুণাচল প্ৰদেশ ৰাজ্যৰ বনাঞ্চল 90%তকৈও বেছি সো নেক্সট আছে কুৱেশ্যন মানস চেঞ্চুৰী ইন আসাম নন ফৰ ইয়াত কৈছে যে অসমৰ মানস অভয়াৰণ্য কিহৰ বাবে জনাজাত সো চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ বি টাইগাৰ অৰ্থাৎ মানস অভয়াৰণ্য বাঘৰ বাবে জনাজাত 12 প্ৰশ্ন আছে নেম দ্য ৱাইল্ডলাইফ ৰিভাৰ্ছ ডেট ইজ ন'ন ফৰ দ্য গ্ৰেট ইণ্ডিয়ান ওৱান হৰ্ন ৰাইন'ছ ইয়াত কৈছে যে এশিঙীয়া গড়ৰ বাবে বিখ্যাত বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলটিৰ নাম লিখা সো চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ চি কাজিৰঙা নেক্সট আছে 13 নম্বৰত দিছ ইজ most prominent crops of dry farming in India. ইয়াৰ অৰ্থটো হ'ল ভাৰতত শুষ্ক কৃষি পদ্ধতিৰে কৰা গুৰুত্বপূৰ্ণ শস্যবিধ হ'ল কি সো উত্তৰটো হ'ল বৰ্জা অপচন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ
সো নেক্সট কোৱেশ্যন আছে 14 নম্বৰত নেম দ্য কাইণ্ড অফ সয়েল হুইচ ইজ আইডিয়েল ফৰ ৰাইচ কাল্টিভেশ্যন ইয়াত কৈছে যে ধান খেতিৰ বাবে উপযোগী মাটিবিধৰ নাম লিখা সো অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ ক্লেলি লুমছ অফ দ্য ডেল্টাছ অৰ্থাৎ বদ্বীপৰ বোকাময় মাটি খেতিৰ বাবে অতি উপযোগী নেক্সট কোৱেশ্যন আছে 15 নম্বৰত নেম দ্য ষ্টেট হুইচ ইজ দ্য লিডিং প্ৰডিউচাৰ অফ হুৱেট অৰ্থাৎ কৈছে যে ঘেঁহুৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্যখনৰ নাম লিখা সো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশ অৰ্থাৎ ঘেঁহুৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্যখনৰ নাম হ'ল উত্তৰ প্ৰদেশ অৰ্থাৎ উত্তৰ প্ৰদেশতে ঘেঁহুৰ বেছিকৈ উৎপাদন কৰা হয় নেক্সট আছে 16 নম্বৰত নেম দ্য ষ্টেট হুইচ ইজ দ্য লিডিং প্ৰডিউচাৰ অফ মেজ ইয়াত কৈছে যে গোমধানৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্যখনৰ নাম লিখা সো উত্তৰটো হ'ব অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ অৰ্থাৎ গোমধানৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্যখনৰ নাম উত্তৰ প্ৰদেশ নেক্সট আছে 17 নম্বৰত টি এণ্ড কফি বথ গ্ৰ' ইন ইয়াত কৈছে যে ক'ত চাহ আৰু কফি উভয়ে উৎপাদন হয় সো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চাউথাৰ্ণ ইণ্ডিয়া অৰ্থাৎ দক্ষিণ ভাৰতত চাহ আৰু কফি উভয়ে উৎপাদন হয় নেক্সট আছে 18 নম্বৰত হুৱেৰ ডাজ দ্য টাইপিকেল এৰিয়া অফ চল ফৰেষ্ট ইন দ্য ইণ্ডিয়ান পেনিনচুলা একৰ ইয়াত অৰ্থটো হ'ল যে ভাৰত উপদ্বীপৰ শাল গছৰ আদৰ্শ বনাঞ্চল ক'ত দেখিবলৈ পোৱা যায় ইয়াৰ উত্তৰটো হ'ল টু দ্য নৰ্থ ইষ্ট অফ গোদাবৰী অৰ্থাৎ গোদাবৰীৰ উত্তৰ পূবত শাল গছৰ আদৰ্শ বনাঞ্চল দেখিবলৈ পোৱা যায় 19 নম্বৰত আছে নেম দ্য ষ্টেট হুইচ ইজ দ্য লিডিং প্ৰডিউচাৰ অফ কোকোনাট ইয়াত কৈছে যে নাৰিকলৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্যখনৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ল কেৰেলা কেৰেলাতে সৰ্বাধিক নাৰিকলৰ উৎপাদন হয় 20 নম্বৰত আছে নেম দ্য ষ্টেট ডেট প্ৰডিউচ দ্য বাল্ক অফ নেচাৰেল ৰাবাৰ প্ৰডিউচড ইন ইণ্ডিয়া ইয়াত কৈছে যে ভাৰতত উৎপাদিত হোৱা প্ৰাথমিক ৰবৰৰ অধিকাংশ উৎপাদনকাৰী ৰাজ্যখনৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ল কেৰেলা অৰ্থাৎ অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যন আছে 21 নম্বৰত নেম দ্য ষ্টেট হুইচ ইজ কল দ্য চুগাৰ বল অফ ইণ্ডিয়া ইয়াত কৈছে যে ভাৰতৰ চেনী পাত্ৰৰূপে পৰিচিত ৰাজ্যখনৰ নাম লিখা সো চাৰিটা অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্যন আছে 22 নম্বৰত হুইচ ষ্টেট ইজ দ্য লিডিং প্ৰডিউচাৰ অফ জিংগাৰ ইয়াত কৈছে যে আদাৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি সো চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি কেৰেলা কেৰেলা হ'ল আদাৰ অগ্ৰণী উৎপাদনকাৰী ৰাজ্য নেক্সট আছে 23 নম্বৰত দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট আইটেমছ অফ ইণ্ডিয়ান এক্সপৰ্ট এমং মেৰিয়ান প্ৰডাক্টছ ইয়াত কৈছে যে ভাৰতে ৰপ্তানি কৰা গুৰুত্বপূৰ্ণ সাগৰীয় জাত দ্ৰব্যবোৰৰ ভিতৰত অন্যতম দ্ৰব্যবিধ কি সো ইয়াৰ উত্তৰটো হ'ল মিছা মাছ নেক্সট আছে 24 নম্বৰত নেম দ্য ষ্টেট ইন ইণ্ডিয়া হুইচ হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ইৰিগেশ্যন ইন টাৰ্মছ অফ টোটেল একৰিজ ইয়াৰ কৈছে যে মুঠ একৰৰ হিচাপত সৰ্ববৃহৎ অঞ্চল জলসিঞ্চনৰ অধীনত থকা ভাৰতৰ ৰাজ্যখনৰ নাম লিখা সো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ নেক্সট আছে 25 নম্বৰ হুইচ ষ্টেট ইৰিগেটছ লাৰ্জেষ্ট পাৰ্চেণ্টেজ অফ লেণ্ড কোনখন ৰাজ্যই সৰ্বাধিক শতাংশ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰিছে ইয়াৰ উত্তৰটো হ'ল মহাৰাষ্ট্ৰ ৰাজ্যই সৰ্বোচ্চ শতাংশ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰিছে